এই ভিডিঅ'টো যদি আনক দিব নালাগে তেতিয়াহ'লে পিজ্জা খুৱাব লাগিব পাবান নাই ভিটালি চবে কনজুজ কৰি থাকে হা তাই বোলে 1 টকা খুজিলে দিছপুৰ থানাত কেছ দিয়ে হেৰালে কিন্তু তাই আজি এটা ৰেকৰ্ড কৰিব তাই পিজ্জা হওক ধুনীয়া ধুনীয়া বস্তু দি খুৱাব আজি আমাৰ সকলোৰে সপোন পূৰণ হ'বলৈ গৈ আছে আজি ভিটালীয়ে সঁচাকৈ আমাক পিজ্জা খুৱাব আৰু পিজ্জাৰ এয়া অৰ্ডাৰ দিয়াত লাগি গ'ল ভিটালীয়ে অৰ্ডাৰ কৰিছে ধুনীয়াকৈ চোৱা মাছৰুমটো দিবি দেই সেয়া আমাৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত এয়া ভিটালী বাহিৰলৈ লাহে লাহে ওলাই গৈছে এয়া ভিটালীয়ে নিজৰ সাঁচতীয়া ধন খৰচ কৰি আজি আমাক পিজ্জা খুৱাব আৰু এয়া ভিটালীয়ে ৰিচিভ কৰিলে লগে লগে আনন্দত আত্মহাৰা হৈ পৰিছে আমাৰ অফিচৰ সকলো আচলতে অফিচত এই ধেমালিবোৰ কৰি থাকিব লাগে অফিচৰ মানুহবোৰৰ মাজত যদি এনেধৰণৰ ধেমালিবোৰ নাথাকে তেতিয়াহ'লে এনেকুৱা হয় যে আমি কেৱল দৰমহা ল'বলৈহে অফিচটোত আহিছোঁ অফিচটো আমাৰ পৰিয়াল কাৰণ আমি দিনটোৰ 8, 9, 10 ঘণ্টাই অফিচটোত থাকোঁ গতিকে হাঁহি ফূৰ্তি কৰি থাকিব লাগে পিছে আপুনি যিটো অফিচত কাম কৰে বা আপুনি য'তেই কাম কৰে তাতে এনেধৰণৰ ধেমালিবোৰ চলি থাকে নে নাই যদি চলি থাকে তেতিয়াহ'লে জনাব আমি এতিয়া প্লেনিং কৰি আছোঁ যে নেক্সট আমি কাক ফচাব পাৰোঁ